নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাই কোৱা হয়। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি হাফলং বা অসমৰ স্কটলেণ্ড বুলি হাফলঙক কোৱা হয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি কলিকতা। কলিকতাত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে। তাৰ পাছত 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত। অসমৰ ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত এইটো সকলোৱে জানে। ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী। অসমৰ ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত অৱস্থিত, এইটো সকলোৱে জানে, এইটোতো জানেই আপোনালোকে। তাৰ পাছত নেক্সট কুৱেশ্যন হৈছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল। জয়দৌল কোনে নিৰ্মাণ কৰিছিল। জয়দৌলটো শিৱসাগৰ জিলাত আছে। ইয়াক কোনে নিৰ্মাণ কৰিছিল যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহই। জয়দৌল ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। তাৰ পাছত 5 নম্বৰ কুৱেশ্যনটো হৈছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব এটা কৰি যাব আৰু প্লিজ এটা লাইক কৰি যাব, তেতিয়া মটিভেট হ'ম মই আৰু ভিডিঅ' বনাবলৈ। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি। মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে অপশ্যন এ নয়নমণি। নয়নমণি হৈছে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ। তাৰ পাছত নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ সংস্থা ইছৰো কিমান চনত স্থাপিত হৈছিল। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো জনাৰ আগতে আপোনালোকে কমেণ্টত জনাব ইছৰোৰ হেডকোৱাৰ্টাৰ মুখ্য কাৰ্যালয় ক'ত আছে মানে। আৰু ইয়াৰ শুদ্ধ এনসাৰ হৈছে 1969 চনত। ইছৰো 1969 চনত স্থাপিত হৈছিল, প্ৰতিষ্ঠা হৈছিল। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে 8 নম্বৰ কুৱেশ্যনটো দেওবাৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে কেতিয়া ঘোষণা কৰা হয়। দেওবাৰ দিনটো যে চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কিমান তাৰিখে মানে কিমান চনত ঘোষণা হয়। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি 1874 চনত। 1874 চনত 1874 চনত ইয়াত বন্ধ হিচাপে ঘোষণা কৰা হয়। তাৰ পাছত 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন। অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক কোন সুধিছে। আৰু ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম পৰিচালক। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে ইয়াৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হ'ব পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত উৎপাদন কৰা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি ক'ত উৎপাদন কৰা হয় যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি ব্ৰাজিলত। ব্ৰাজিলত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়। তাৰ পাছত 11 নম্বৰ কুৱেশ্যন হৈছে অসমৰ প্ৰথম আলোচনীখনৰ নাম কি। অসমৰ প্ৰথম আলোচনীখনৰ নাম কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি অৰুণোদয়। অসমৰ প্ৰথম আলোচনীখনৰ নাম হৈছে অৰুণোদয়। তাৰ পাছত নেক্সট কুৱেশ্যনটো হৈছে 12 নম্বৰ কুৱেশ্যনটো হ'ব তাৰ প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ চি পাতালপুৰি। পাতালপুৰি হৈছে প্ৰথম অসমীয়া শিশু উপন্যাস। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন। অসমীয়া ভাষাৰ গদ্য সাহিত্যৰ জন্মদাতা কোন সোধে অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি ভট্টদেৱ। গদ্য সাহিত্যৰ জন্মদাতা হৈছে ভট্টদেৱ। তাৰ পাছত 14 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি। ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ এ ভূপেন হাজৰিকা সেতু। ভূপেন হাজৰিকা সেতু হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী দলং। তাৰ পাছত
15 নম্বৰ কোৱেশ্চন হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত যদি সোধে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন এ আহমেদাবাদ গুজৰাটৰ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম অৱস্থিত তাৰ পাছত 16 নম্বৰ কোৱেশ্চনটো হৈছে টকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত টকলাই চাহ গৱেষণা কেন্দ্ৰটো কোন জিলাত অৱস্থিত যদি সোধে ইয়াৰ শুদ্ধ এনসাৰ অপচন এ যোৰহাটত টকলাই চাহ গৱেষণা কেন্দ্ৰটো যোৰহাট জিলাত অৱস্থিত তাৰ পাছত 17 নম্বৰ কোৱেশ্চনটো হৈছে অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় অসম ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰ অপচন নম্বৰ সি 17 অক্টোবৰ তাৰিখে অসম ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় তাৰ পাছত নেক্সট কোৱেশ্চন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি যদি সোধে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি চিহ্নযাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমখন নাটক তাৰ পাছত 19 নম্বৰ কোৱেশ্চনটো হৈছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল যদি সোধে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন বি বান ৰজাৰ শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল আৰু আজিৰ শেষৰটো কোৱেশ্চন হৈছে ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানীৰ নাম কি এটোতো সকলোৱে জানে ইয়াৰ শুদ্ধ এনসাৰ আপোনালোকে কমেন্টত জনাব আৰু ভিডিওটো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব আগন্তুক ভিডিওত লগ পাম থ্যাংক ইউ সো মাচ